এই চিলটোৰ কাৰণে আপুনি ইয়াত যদি অকণমান এয়াৰ লৈ থাকে বাহিৰৰ এয়াৰ যদি সোমাই নহয় কিবা কাৰণত তেতিয়া আপোনালোকে টিউবৱেলৰ পানী উলিয়াব নোৱাৰিব আৰু এই বস্তুটো মই খুলি আছোঁ কি হৈছে ভিতৰত আপোনালোকে চাবলৈ পাব এতিয়া চাই লওক বাৰু ইয়াৰটো লকটোৰ পৰা পচি ভাগিয়ে গ'ল খুলিবলৈ এতিয়া এনেকৈ লাহে লাহে খুলিব মই মোবাইলটো ধৰি আছোঁ দেখি পেলাই দিগদাৰ হৈছে আপুনি মাৰিছে আপোনালোকে চাই লওক প্ৰথম এইটো ভুচিং মানে ৰাবাৰ ভুচিং টুকুৰাটো ওলাইছে ছেকেণ্ড ৰাউণ্ডত ওলাব এতিয়া মাটি টুকুৰাটো চব এয়া আপোনালোকে চাই লওক এতিয়া এইটো গতিকে আপুনি মালিকে কৈছে যে মটৰটো ঠিকে চলি আছে কিন্তু পানী নাই লোৱা বুলি কৈছে চব দেখিছে। হেল্ল' বন্ধুসকল, আপোনালোকে লৈছে আজি 1.5 HP মটৰ দেখিছে, চাই লওক কম্পটন গিফ্টছৰ হয় 1.5 HP মটৰ কিলোৱাট 1.10। ইয়াৰ প্ৰব্লেমটো কি হৈছে গম পাইছেনে? পানীটো টনা নাই বোলে বৰপানী ওলাই আছে বুলি কৈছে। ইয়াৰ চিলটো এইটো পানী অলপ পৰি আছিল দেখিছে, ইয়াৰ পৰা পানী লিক কৰিছে মানে জইনটোৰ পৰা ইয়াৰ পৰা লিক কৰিছে। এইটো আপোনালোকে কেনেকৈ টিউবৱেলত ফিটিং কৰি হৈ আছিলে এইটো মালিকে এইটো খুলি আনিছে। এইটোত মই কেনেকৈ ইয়াৰ ভিতৰত এটা চিল থাকে, সেই চিল ইয়াৰ ভিতৰত এটা চিল থাকে, ইয়াৰ ভিতৰত আছে, ইয়াৰ ভিতৰত এই চিলটো কেনেকৈ লগাব পাৰি আপোনালোকে গোটেই ভিডিঅ'টো চাবলৈ পাব। আহক মটৰটো অলৰেডি উঠাই লৈছোঁ। ইয়াকেইটা খুলিম, আপোনালোকে চাই থাকক। ইয়াকেইটা খুলিম, মই খুলিবলৈ গৈ আছোঁ। মাৰ্টল গ্লাছ এইকেইটা লৈ লৈছোঁ। এনেকৈ দুডাল স্ক্ৰুড্ৰাইভাৰ ল'ব, স্ক্ৰুড্ৰাইভাৰ লৈ ইয়াৰ ফাঁকত এডাল ভৰাব, এইফালে ভৰাব এডাল, এইফালে ভৰাব এডাল। ইয়াৰ ভিতৰত চিল এটা আছে, কেনেকৈ ওলাব আৰু এতিয়া চক ইয়াৰ ভিতৰতে চিলটো সোমাই আছে, লেখা আছে 16, এইটো 16 নম্বৰ চিল হয়, মানে ৱাটাৰ চিল হয় এইটো। আৰু এইটো যদি কেতিয়াবা আপোনালোকে গম পাব যে এই বস্তুটো যেতিয়া বেয়া হৈ যায়, মানে এই চিলটো যেতিয়া বেয়া হৈ যাব, ইয়াত ভিতৰত আৰু মানে মাটিত দুটুকুৰা এনেকৈ লাগি থৈ থাকে, যদি সেই টুকুৰাটো যদি বেয়া হৈ যায় কিবা কাৰণে যদি গেপিং আহি যায়, মানে ইয়াত চাওক আপুনি লক পিনটো, ইয়াত লক পিনটো নাই, ইয়াত এটা লক পিন থাকে দেখিছে, ঘাট এটা আছে, এই গোটেই ৰাউণ্ডত এটা ঘাট থাকে। ইয়াত কিছুমান এই এম্পিলাৰখন লাগিবলৈ কিছুমানে ইয়াত লক ছিষ্টেম, এইটো লক চক লক এটা সোমাই থাকে। এইটো অকণমান টুকুৰা এটাহে আছে ইয়াত, এতিয়া পাইছোঁ অকণমান টুকুৰা এটাহে লাগি আছে, মানে এইটো নতুন লগাব লাগিব আৰু মানে এইটো লগাব লাগিব আৰু এই লকটো যোনটো এই লকটো লগাব লাগিব। আৰু ইয়াত এম্পিলাৰখন কি এই মানে ইয়াত এম্পিলাৰখন কিছুমানৰ থিয়েটাৰ থাকে, কিছুমান যেনিবা এনেকৈ লক ছিষ্টেম থাকে। এতিয়া আপোনালোকক কৈছোঁ যে টিউবৱেলত যেতিয়া পানী নাটানিব বা এই তলেদি যেতিয়া অলপ অলপকৈ যদি পানী লিক কৰে, তেতিয়া আপোনালোকে ভালদৰে মন কৰিব যে এই বেমাৰটো মানে ইয়াত পানী লিক কৰাৰ কাৰণেহে হৈছে। এই পানী যদি লিক কৰা নাই কেতিয়াও আপোনালোকে মটৰৰ পৰা পানী উলিয়াব নোৱাৰিব, মানে টিউবৱেলৰ পৰা পানী উলিয়াব নোৱাৰিব। য'তে লগালেও আপুনি ইয়াত যদি লিক কৰে কেতিয়াও উলিয়াব নোৱাৰে এই চিলটোৰ কাৰণে। আপুনি ইয়াত যদি অকণমানো এয়াৰ লৈ থাকে বাহিৰৰ এয়াৰ যদি সোমাই নহয় কিবা কাৰণত, কেতিয়াও আপোনালোকে টিউবৱেলৰ পানী উলিয়াব নোৱাৰিব। আৰু এই বস্তুটো মই এতিয়া খুলি আছোঁ, কি হৈ আছে ভিতৰতো আপোনালোকে চাবলৈ পাব। এতিয়া চাই লওক বাৰু, ইয়াৰটোতো লকটোৰ পৰা পচি ভাগিয়ে গ'ল, খুলিবলৈ এতিয়া এনেকৈ লাহে লাহে খুলিব। মই মোবাইলটো ধৰি আছোঁ দেখি এইফালে দিগদাৰ হৈছে, কোপনি মাৰিছে, আপোনালোকে চাই লওক। এতিয়া প্ৰথম এইটো ভুচিং মানে ৰাবাৰ ভুচিং টুকুৰাটো ওলাইছে, ছেকেণ্ড ৰাউণ্ডত ওলাব এতিয়া মাটি টুকুৰাটো চব। এয়া আপোনালোকে চাই লওক। এতিয়া এইটো হৈ থাকিলে আপোনাৰ মালিকে কৈছে যে মটৰটো ঠিকে চলি আছে কিন্তু পানী নাই ওলোৱা বুলি কৈছে, চব দেখিছে। কিন্তু মটৰটো মালিকে কোৱা মতে চলি আছে বুলি কৈছে। মই এতিয়া আপোনালোককো চলাই দেখুৱাম মটৰটো ঘূৰে নে নুঘূৰে প্ৰকৃততে। চাই লওক এতিয়া মটৰটো ঘূৰে, চলিছে মটৰটো মানে ইয়াত এই নট এটাত লাগি গৈছে, মটৰটো শব্দ গৈছে, মানে মটৰটো ৰানিং আছে অলৰেডি দেখিছে। মটৰটো চলি আছে বা এইফালে পিছফালে এইফালে কভাৰটো খোলা আছে দেখি এইটো বডিত কোবাইছে, একো নাই, সেইটো পৰা হৈ যাব। মটৰ চলি আছে। এতিয়া মই আপোনালোকক কেনেদৰে নতুন চিলটো ফিটিং হয়, আৰু মোৰ ওচৰত এটা 16 নম্বৰ আছে, এইটো আপোনালোকক খুলি দেখুৱাই আছোঁ চাওক। এইটো 16 নম্বৰ চিল হয়, এইটো পৰা গ'ল। মই এতিয়া নতুন চিল আনিছোঁ, এইটো 16 নম্বৰ হয়, 16 নম্বৰ। এইটোৰ দাম বেছি নহয়, আপোনালোকে দোকানত গ'লে য'ত পাৰ্টছৰ দোকানত গ'লে আপোনালোকে পাই যাব। এই পুৰণাটো লৈ যাব, খালি
পুৰণাটো এইটো লৈ গ'লেই হ'ল, নহ'লে ইয়াত এইটো লেখা থাকে চাওক, ইয়াত লেখা আছে ভালকৈ চাওক বাৰু, ভালকৈ মন কৰক, এইটো 16 নম্বৰ লেখা আছে দেখিছেনে, এইটো 16 নম্বৰ লেখা আছে দেখিলে, এইটো লৈ গ'লে হ'ব, এইটো চাইজটো লৈ গ'লে হ'ল, নহ'লে কোনোবা এটা এইটো যদি ভাগি যায় কেতিয়াও আপোনালোকে পানী উলিয়াব নোৱাৰিব। এতিয়া মোৰ লগত আছে এইটো নতুন চিল পেক, কেনেদৰে ফিটিং কৰিব লাগে, কি কৰিব লাগে। আগতে এই ভিতৰৰ ৱাছাৰটো কেনেকুৱা হৈছে এইটো চাই লওঁ। ভিতৰৰ যদি ৱাছাৰটো ভাল হৈ আছে তেতিয়া আমি অকল এই পিছৰডোখৰ মানে এই ওপৰডোখৰ নলগালে হ'ব, অকল এইডোখৰ লগাই দিলে হ'ল, তেতিয়া এইটো আমি ফিটিং নকৰিলে হ'ব। ভিতৰৰ যদি ৱাছাৰটো যদি ক্লিয়াৰ হৈ আছে দেই, ৰ'ব মই চাই লৈছোঁ ভিতৰৰ ৱাছাৰটো চাইছোঁ, ৰ'ব এইটো মই মোবাইলটো ফিটিং কৰি লওঁ। ফিটিং কৰি দিলোঁ। এইটো অলৰেডি ধুনীয়া হৈ আছে, ইয়াত কৰিবলৈ দৰকাৰ নাই। এই বস্তুটো কেনেকৈ লগাব লাগে আপোনালোকে এই বস্তুটো কেনেকৈ লগাব লাগিব, এই বস্তুটো সদায় এইটো ছাইডত সেই বডি ফালে হ'ব, ইয়াত যোনটো ঘাট থাকে যে এই ঘাট থকাটো হৈছে সদায় বডি ফালে হ'ব, আৰু প্লেনটো হৈছে ইয়াত। এই প্লেনটো কেনেকৈ হ'ব আপোনালোকে চাওক, এইটো এটা হয় মেল ফিমেল লিখা দেখিছেনে, এইটো হৈছে প্লেন আৰু এইটো হৈছে প্লেন। কিন্তু মই যদি উল্টা যদি এনেকৈ যদি লগাওঁ কি কৰিব, আকৌ আপোনাৰ ভঙাটো লিখা আকৌ এয়াৰ লৈ ল'ব, এইটো বডি ফালে নহ'ব, এইটো মানে মটৰটো ফালে নহ'ব, এইটো সমানটোহে মটৰটোৰ ফালে হ'ব, আৰু এইটো চিলটো ফালে হ'ব। চিল মানে কোনটো চিলৰ কথা কৈছোঁ, এই চিলটো সদায় বডিত সোমাই থাকে, এইটো বডিত সোমাই থাকে, আৰু এই বস্তুটোৱে ঘাটকেইটা দেখিছেনে, এই ঘাটকেইটা সদায় ইয়াত এনেকৈহে লাগিব, এনেকৈ লাগিব, এইটো সমান হৈ গ'ল। আৰু এইটো এনেকৈ কৰি দেখি আছে নহয়, এইটো এনেকৈ কৰি লাগিব, এনেকৈ কৰি বহিব, মানে প্ৰথম এইটো সোমাব, পিছত এতিয়া এইটো মটৰ সেইটো ঠিক হৈ আছে, তেতিয়া আমি এই বস্তুটো লগাই দিলে, আৰু যোনটো ৱাছাৰটো আছে মানে ৰিংটো যেন আছিলে লকটো, সেই লকটো লগাই দিলে হৈ যাব। চালোঁ এতিয়া আপোনালোকে চাই লওক মই কেনেকৈ ফিটিং কৰিছোঁ, ইয়াত চাই ল'ব, চাই ল'লে এই বস্তুটো একদম ধুনীয়াকৈ চফা কৰি ল'ব, আৰু ভিতৰটো চফা কৰি ল'ব পুৰা ক্লিয়াৰকৈ। চফা কৰাৰ পিছত এই বস্তুটো এনেকৈ খুলি পাই আছে নাই, এই বস্তুটো এনেকৈ বহাব, বহাই এইটো বছ। এই লকটো এইটো মটৰ নাছিলে, এতিয়া মই বেলেগ এটা মোৰ লগত আছিলে, মই এই লকটো নহ'লে মানে কি হ'লে এই চিলটো বাহিৰলৈ ওলাই গুচি আহিব, নহ'লে বাহিৰলৈ ওলাই গুচি আহিব। যদি এইখনত যদি এম্পিলাৰখনত যদি খেদ থাকিলেহেঁতেন তেতিয়া এই লকটো নলগালে হয়, ই মানে উঠাই নাযায়। কিন্তু কি হ'ব এতিয়া, ই যদি বাহিৰলৈ ওলাই গুচি আহে এম্পিলাৰখন বাহিৰলৈ উলিয়াই দিব। সেইটো কাৰণে কি কৰিব লাগিব আপুনি, এই লকটো লগাব লাগিব। এই লকটো লগোৱাৰ আগত এটা কাম কৰিব লাগিব, এতিয়া ধুনীয়াকৈ হাতটোলৈকে বহাই ল'ব লাগিব। দেখিলে এইটো বহি গ'ল গাইজ, এইটো বহি গ'ল। এই লকটো লগাব লাগে, এই লকটো কেনেকৈ লগাব, এই লকটো লগোৱাই এটা হেৰি আছে, কেষ্টাডাল ল'ব, বেকা কৰি দিব, আৰু এইফালে গাফালে টানি দিব।
ইয়াত আপোনাৰ ঘৰতে বেছি সুবিধাজনক বস্তু লাগে, স্ক্ৰুড্ৰাইভাৰ দুডাল লাগে, প্লাছ এডাল হ'লে আৰু এই চালাইন এডাল হ'লে আপোনালোকে ঘৰতে নিজে লগাই ল'ব পাৰিব। চাই লওক মই কেনেদৰে বহাই আছোঁ। পুৰণাটো যোনটো আছিলে এইটো গেছ দেখিছে নহয়, তেতিয়াতো লগটো খোল খাই যাব পাৰে, এইটো বেলেগ লগহে লগাইছোঁ। এতিয়া আকৌ যেনেদৰে আছিলে তেনেকৈ আপুনি ফিটিং কৰি দিব লাগিব। এতিয়া ফাইনেল আপোনালোকে চাই লওক মোৰ চিলটো কেনেকৈ বহাইছোঁ। এই টুকুৰাটোৰ পৰা মই এতিয়া লগাই দিছিলোঁ পুৰণা চিলটো, দেখিছে এইটো লক খাই গ'ল, চব ঘাটে ঘাটে লক খাই গ'ল, এইটো চিলটো হৈ গ'ল। ইয়াত এতিয়া আপুনি এটা কাম কৰিব লাগিব, এই যোনটো এইটো গেপিং দেখিছে যে এই টুকুৰাটো মই বৰ ভৰাই দিছিলোঁ, আপোনালোকক ক'বলৈ পাহৰি থাকিছিলোঁ। এইটো হৈছে এই পুৰণা চিলটোৰ, ভঙা চিলটোৰ। আকৌ এইটো মই ৰিটাৰ্ণ ইয়াত এটুকুৰা ভৰাই দি দিছোঁ। এতিয়াও যাতে এই লকটো ভাগি গ'লে ওলাই নাহে। ওলাই আহিবলৈ হ'লে মানে কি হ'ল, এই টুকুৰাটো যেনেকৈ দুটুকুৰা হৈ গৈছে যে তেনেকৈ ভিতৰৰ টুকুৰাটো টুকুৰা হৈ যাব। এতিয়া চাই থাকক, বাকীটো হয় ফিটিং কৰি লৈছোঁ মোবাইলটো। বছ চাই আছে, এইটো লগ এটাও মই বেলেগ এটা বহাব লাগিব। ইয়াতে মোৰ ওচৰতে এটা পুৰণা লগ এটা আছিলে, সেইটোকে বহাই দিছোঁ। আৰু এইটো মটৰটোতো নাই, গম পাইছে, নাই মানে পচি গ'ল বস্তুটো। তাৰপৰা এইখন এনেকৈ গৈ ঘাটে ঘাটে পোনে পোনে বহাই দিব। দেখিলে দেখিছে পুৰা ফ্ৰী হৈ গ'ল। চাই লওক অকণমান এই বস্তুটো টাইট হ'ব লাগিব দেই, মই আপোনালোকক দেখাই আছোঁ। এই বস্তুটো টাইট হ'ব লাগিব। আৰু এটা মনত ৰাখিব, মটৰটো যেতিয়া খুলিব ইয়াত যে যোনডাল ৰাবাৰ লাগি থাকে, চব এই ৰাবাৰডাল, এই ৰাবাৰডাল কেতিয়াও আপোনালোকে ডাকি হ'বলৈ নিদিব। ডাকি হ'বলৈ দিব, ডাকি হ'বলৈ হ'লে এইটো মটৰ পানী উলিয়াব নোৱাৰিব। এতিয়া চাই লওক এইটো লগাই ন, আপোনালোকে ঘৰতে বেছিকেইটা বস্তু নালাগে। চালাইন চেলাইন হ'লেই হ'ল, স্ক্ৰুড্ৰাইভাৰ দুটা লাগিব, চেপেটা আৰু মাৰ্বল এটা হৈ গ'লে আপোনালোকে ঘৰত নিজে কৰিব। চিলটো ধুনীয়াকৈ যেনেদৰে খুলিছোঁ সম্পূৰ্ণ ভিডিঅ'টো চাই আছে, ঘৰতে আপোনালোকে সেইটো কাম কৰিব পাৰে। মিস্ত্ৰী নামাতিলেও হ'ব, ঘৰতে ধুনীয়াকৈ বস্তুটো বনাব পাৰে। নাই মই ইয়াতে পানী ভৰাই ৰখাম, মই ইয়াত এটা পানী ভৰাই ৰখাম। পানীটো চাই লওক বন্ধুসকল, পানীটো কিন্তু ইয়ালৈ ভৰাই দিলোঁ, দেখিছেনে? পানী এফালেলৈকে চব ইয়ালৈকে ওলাই গ'ল, কিন্তু ইয়াত তলত লিক নাই কৰা, দেখিছেনে? তলত লিক নাই কৰা, মানে এইটো বস্তুটো ক্লিয়াৰ হৈ গ'ল। মই এতিয়া মটৰটো চলাই চাম, মটৰটো আৰু মটৰটো ক্ৰছ চক মালিকে কি কৰি ৰাখিছে, দেখিছেনে? অৱস্থা নাই, গোটেই টাপলি মাৰা মটৰ হয় এইটো, টাপলি মাৰা মটৰ বুলিয়েই কৈছোঁ আৰু। আপোনালোকে নাহাঁহিব, খালি কমেণ্টত বেয়া বেয়াকৈ নেলিখিব আৰু চব। আৰু মই যিটো কাম পাইছোঁ আপোনালোকক শিকিবৰ কাৰণে কৰিছোঁ, আপোনালোকে ঘৰতে বনাবৰ কাৰণে আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। আৰু এতিয়া চাওক, ৰ'ব দেই, এইফালে দিয়ে নহ'লে পানী ফককৈ মাৰি পঠিয়াব, মোৰ নহ'লে কাপোৰ চাপোৰ গোটেই লেতেৰা হ'ব। আৰু এইটো চাই লওক, দেখিলে মটৰ চলি আছে, এইফালে এতিয়া হেৰি ক্লিয়াৰ। হেল্ল' বন্ধুসকল, ভিডিঅ'টো চাই কেনেকৈ পালে? যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।